আমি সোণাৰীৰ ছোৱালী আসলে সোণাৰীৰ ছোৱালীৰ কাৰণে পূৰ্বালী আমন্ত্ৰিত আজি আমি সৰুতে আসলে সোণাৰীৰ এজন ব্যক্তিৰ নামটো ললে ভুলকৈ কোৱা হ'ব পূৰ্বালীৰ পিতৃ বিপিন সমাচাৰে আচলতে প্ৰশান্ত ইতিমধ্যে কৈছে আমাৰ স্কুলসমূহত বিদ্যালয়সমূহত আমি সৰুৰে পৰা যিসমূহ গীত আচলতে আমি প্ৰাৰ্থনা আকাৰে গাইছিলোঁ নুবুজোতো সোণৰ অসম বুজো আশাই হওক এইসমূহ গীত আমাৰ কাৰণে প্ৰাৰ্থনা সদৃশ আছিল আমি এটি গীত অন্তত গাবলৈ সদায় সুযোগ পাইছিলোঁ বা লৈছিলোঁ স্কুলসমূহত বা যিকোনো অনুষ্ঠানত আমি প্ৰগতি প্ৰসাদ বৰুৱাৰ গীত গাইছিলোঁ তাৰে এটি খুব সুন্দৰ গীত কেৱল মাত্ৰ ডিব্ৰুগড় আকাশবাণীত আমি শুনিছোঁ শান্তনা বৰুৱাৰ কণ্ঠেৰে সেই গীতটো গাবৰ কাৰণে আছিল পূৰ্বালীক আজি মাতিছোঁ জীৱন ভৰা দুখৰ বোজা আজি সুন্দৰ মুহূৰ্তত মই গীতিকবিজনালৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ আৰু লগতে মই গীতটি আৰম্ভ কৰাৰ আগতে গীতটো আইনামৰ সুৰত কৰা আছিলে তাৰে মই দুষাৰী মাত্ৰ গাই তেওঁৰ কাৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা তাৰ পাছত মই এইটো গীত ফুৰোঁ ঠিক আছে ইতিমধ্যে প্ৰশান্তে উল্লেখ কৰিছে আমি প্ৰাৰ্থনাৰ দৰে এসমূহ গীত গাইছিলোঁ আচলতে আৰু আজিও কিন্তু সেইদৰে
চৰ্চা আছে বা যিহেতু